ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি ঘোষণা কৰিছে। প্ৰথমটো ঘোষণা 23টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী, আমি এটা কৈ যাম। 23টা ঘোষণা আপোনালোকক জনাম। অসমত নিষিদ্ধ হ'ব প্লাষ্টিকৰ পানীৰ বটল। অসমত নিষিদ্ধ হ'ব। 1 লিটাৰৰ তলৰ সকলো পানীৰ বটল নিষিদ্ধ কৰিব চৰকাৰে। 1 লিটাৰৰ তলৰ সকলো পানীৰ বটল নিষিদ্ধ কৰিব চৰকাৰে। 2 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব এই পানীৰ বটলসমূহ, অৰ্থাৎ 1 লিটাৰৰ তলৰ পানীৰ বটল আৰু আপুনি কিনিবলৈ নাপাব। প্ৰদূষণ আৰু নৰ্দমা জাবৰমুক্ত কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। জাবৰমুক্ত অসম, প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে এই লক্ষ্য লৈছে চৰকাৰে। সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি কটাব। 15খনকৈ গাঁৱত সকলো মন্ত্ৰীয়ে ৰাতি কটাব লাগিব। 23টা ডাঙৰ ঘোষণা। যিসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকৰ বিষয়ে বুজ ল'ব। যিসকলে আঁচনিসমূহ লাভ কৰা নাই, যিসকল ৰাইজে তেওঁলোকৰ বিষয়ে বুজ ল'ব। প্ৰায় 5,000 চৰকাৰী বিষয়া গাঁৱলৈ যাব। 5,000 চৰকাৰী বিষয়া গাঁৱলৈ যাব। বছৰি 4 লাখতকৈ তলৰ আয়ৰ সকলো লোকে লাভ কৰিব ৰেচন কাৰ্ড। 4 লাখতকৈ তলৰ যিসকল লোক আছে, পৰিয়াল আছে, তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে পাব একোখনকৈ বিশেষ কাৰ্ড, যাৰ জৰিয়তে তেওঁলোকে 5 লাখ টকালৈকে মেডিকেল সাহায্য পাব। 5 লাখ টকালৈকে মেডিকেল সাহায্য পাব। এখন বিশেষ কাৰ্ড থাকিব। প্ৰত্যেকজন ব্যক্তিয়ে কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি পাব লাগিব। প্ৰত্যেকজন কৃষকে এই নিধিৰ সুবিধা লাভ কৰিব লাগিব, যাতে প্ৰত্যেকগৰাকী কৃষকে বছৰি যি আয় সেই আয় লাভ কৰিব পাৰে। কোনো এজন কৃষকে ক'ব নালাগে যাতে টকাৰ অভাৱত খেতি কৰিব নোৱাৰি। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পাব লাগে, যাতে চাউলৰ দাম বেছি হৈছে বুলি আৰু নকয়। ৰেচন কাৰ্ড প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব লাগে। মুখ্যমন্ত্ৰীৰ ঘোষণা। গাঁৱৰ কোনো এগৰাকী বিধৱা মহিলাই অৰুণোদয় নোপোৱাকৈ থাকিব নালাগে। মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপ। 100 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকলৈ দিয়া হ'ব 4টাকৈ বাল্ব। দুৰ্নীতিৰ গোচৰৰ তদন্তৰ বাবে নিয়োগ কৰা হ'ব অৱসৰপ্ৰাপ্ত বিষয়াক নিয়োগ কৰা হ'ব। দুৰ্নীতিৰ তদন্তকাৰী বিষয়া হিচাপে নিয়োগ কৰা হ'ব অৱসৰপ্ৰাপ্ত বিষয়াক নিয়োগ কৰা হ'ব। আত্মসহায়ক গোটৰ মহিলাক দিয়া হ'ব 10,000কৈ ঋণ। 10,000কৈ টকা দিয়া হ'ব আত্মসহায়ক গোটৰ মহিলাক। প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত জমা কৰি দিয়া হ'ব এই ধন। 10,000 টকাকৈ দিব আত্মসহায়ক গোটৰ মহিলাক। 1 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা। 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিব চৰকাৰ। 23টা বৃহৎ ঘোষণা। 31 মাৰ্চৰ আগতে লাভ কৰিব এই ধন। 31 মাৰ্চৰ আগতেই এই ধন লাভ কৰিব। আমি জনাইছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ। 23টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী। 23টা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনহিতৰ বাবে, ৰাইজৰ বাবে, দৰিদ্ৰ জনগণৰ বাবে